हाई फ्रेंड्स की खबर मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रंग चेनेলত सम्प्रसारित হৈ থকা अम्रपाली धाराबाहिकखনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো যোৱাটো খণ্ডত अम्रपाली পদ্মৰ ঘৰৰ পৰা একেবাৰে ওলাই গৈছিল আৰু তেতিয়া अम्रपालीৰ মাকে তুমি কি ভাবি এইটো সিদ্ধান্ত ললা ইয়াৰ পিছত কি হ'ব পাৰে এবাৰ ভাবি চাইছানে তুমি এনেকুৱা কৰাৰ কাৰণে আমাৰ ঘৰখনৰ ওপৰত আমাৰ ষ্টেটাছ ৰেপুটেশনৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে এবাৰ ভাবি চাইছানে বুলি अम्रपालीক কৈছিল আৰু তেতিয়া अम्रपालीয়ে তোমালোকে নিজৰ ষ্টেটাছ নিজৰ ৰেপুটেশনৰ কথা ঠিকই ভাবিলা কিন্তু মোৰ কথা এবাৰ নাভাবিলা বুলি কৈছিল আৰু মই ইয়াত থাকিবলৈ অহা নাই মই মাত্ৰ মই লোৱা সিদ্ধান্তটোহে জনাব আহিছিল বুলি কৈ ঘৰৰ পৰা ওলাই যোৱা দেখিবলৈ পাইছিল আজিৰ খণ্ডটোত अम्रपाली অনন্যাৰ ঘৰত যাব আৰু তেতিয়া অনন্যাই কিহৰ কাৰণে ঘৰ এৰি আহিলি বুলি খুদিব আৰু তেতিয়া পদ্মই যে অলপ সময় নিদিয়া কাম বুলি কৈ থাকে কিন্তু বেলেগৰ কাৰণে যে সময় থাকে সেই সকলোবোৰ কথা অনন্যাৰ আগত ক'ব আৰু তেতিয়া অনন্যাই পদ্মৰ ঘৰৰ এড্ৰেছটো খুদিব আৰু কালি এটা কাম আছে বুলি ক'ব আৰু তেতিয়া अम्रपालीয়ে কি কাম বুলি খুদিব আৰু তেতিয়া অনন্যাই তোক কাইলৈ ঘৰত থৈ আহিব লাগিব বুলি কোৱা দেখিবলৈ পাব ইফালে আকৌ अम्रपालीৰ দেউতাক আৰু মাকে বিচাৰি যাব আৰু তেতিয়া अम्रपालीক বিচাৰি নাপাই ঘৰলৈ ঘূৰি আহিব আৰু তেতিয়া মাকে আমাৰ মাজনী একেবাৰে হেৰাই গ'ল নেকি বুলি দেউতাকক খুদিব আৰু কেতিয়াও বিচাৰি উলিয়াব নোৱাৰিম নেকি বুলি দেউতাকক খুদিব আৰু তেতিয়া দেউতাকে নোৱাৰিম কি জানি তাই আমাৰ লগত ইমান জেদ কিয় কৰিছিল বুলি কোৱাত মাকে হয়তো কোনোবাখিনি তাইক বিচৰা ধৰণে আমি দিব পৰা নাছিলো নেকি বুলি ভাবি থকা দেখিবলৈ পাব আপোনালোকে अम्रपाली ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।